আজিৰ এই সংবাদমেল অনুষ্ঠান কৰিছোঁ। আপোনালোক সকলোৱে জানে যে অসমত এতিয়া জেহাদীৰ যি সাংগঠনিক তৎপৰতা বৃদ্ধি পাইছে, সমান্তৰালভাৱে অসম চৰকাৰেও সেই জেহাদীৰ সাংগঠনিক তৎপৰতা বাধা দিবৰ কাৰণে কিছু প্ৰয়াস কৰিছে। সেই প্ৰয়াসত ইতিমধ্যে শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন অঞ্চলত জেহাদী গ্ৰেপ্তাৰ হৈছে, আপোনালোকে জানে। কিন্তু জেহাদী গ্ৰেপ্তাৰ হোৱাৰ লগে লগে কিছুমান অভাৰগ্ৰাউণ্ড জেহাদীয়ে, অভাৰগ্ৰাউণ্ডত কাম কৰা জেহাদীৰ হকে কাম কৰা কিছু মুখা পিন্ধা ধুৰন্ধৰ শ্বেৰমান আলী, আমিনুল ইছলামৰ নিচিনা ব্যক্তিসকলে আস্ফালন আৰম্ভ কৰে যে এওঁলোক জেহাদী নহয়, এওঁলোক নিৰীহ যুৱক। অলপতে বৈদ্যুতিন মাধ্যম এটাত জেহাদীৰ পক্ষত সমৰ্থনত কথা ক'বলৈ গৈ, মন্তব্য দিবলৈ গৈ শ্বেৰমান আলীয়ে ইমানলৈকে কৈ পেলালে যে আজিকালি জেহাদ মানে এক অপবিত্ৰ বস্তু বুলি ভাবে, তাৰ মানে তেওঁৰ মতে জেহাদ পবিত্ৰ। গতিকে ইমানৰ পিছতো অসম চৰকাৰে কিহৰ কাৰণে এই জেহাদীৰ অভাৰগ্ৰাউণ্ড সংগঠকবিলাকক গ্ৰেপ্তাৰ কৰা নাই, ইয়াত আমি আচৰিত হৈছোঁ। শ্বেৰমান আলীয়ে উক্ত দিনাখনে বহু আপত্তিকৰ কথা কৈছে। তাৰ ভিতৰত তেওঁ সন্মানীয় সত্ৰাধিকাৰ এগৰাকীক শংকৰদেৱৰ বিষয়ে পুনৰ অধ্যয়ন কৰিবলৈ কৈছে। গতিকে এয়া ধৃষ্টতাৰ চূড়ান্ত সীমা অতিক্ৰম কৰিছে শ্বেৰমান আলী। শ্বেৰমান আলীৰ নিচিনা অভাৰগ্ৰাউণ্ড জেহাদী এটাই সত্ৰাধিকাৰ, সন্মানীয় সত্ৰাধিকাৰ এগৰাকীক এই ধৰণৰ মন্তব্য কৰাটো কোনো প্ৰত্যক্ষমনীয় হ'ব নোৱাৰে, সি অক্ষমনীয়। যেতিয়াই আৰক্ষীয়ে কোনোবা জেহাদীক গ্ৰেপ্তাৰ কৰে, জেহাদীৰ সন্দেহত গ্ৰেপ্তাৰ কৰে, তেতিয়াই তেওঁলোকে এই কথাটো ক'বলৈ বিচাৰে যে নিৰীহ যুৱক, তেওঁলোক নিৰ্দোষী যুৱক। আৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, তেওঁলোকৰ হাতত কি তথ্য আছে সমূহ আদালতৰ মজিয়ালৈ যাব, আদালতে নিৰ্দোষী নে দোষী আদালতে দিব। সেই ৰায় দিয়াৰ সেই ধৃষ্টতা শ্বেৰমান আলীয়ে ক'ত পালে? পৰৱৰ্তী সময়ত তেওঁ সেইটো মন্তব্যতে তেওঁ পিছৰ ফালে কৈছে যে এইবিলাক আপোনালোকে গম পাব, সাংবাদিক বন্ধুসকলক তেওঁ উদ্দেশ্যে কৈছিল যে আপোনালোকে গম পাব এওঁলোকৰ কিমানজন সাধাৰণ চোৰ আৰু কিমানজন গৰু চোৰ। তাৰ মানে শ্বেৰমানে জানে যে এই যিকেইজন ল'ৰাক এৰেষ্ট কৰিছে জেহাদী বুলি, এইকেইজন গৰু চোৰ নহ'লে সাধাৰণ চোৰ। তাৰ মানে অসম চৰকাৰে জেহাদী বুলি জনাবিলাকক তেওঁ জানে যে তেওঁলোক গৰু চোৰ আৰু তেওঁলোক সাধাৰণ চোৰ। তাৰমানে এই চোৰবিলাকৰ লগত শ্বেৰমান আলীৰ দীৰ্ঘদিন ধৰি মিতিৰালি চলি আছিল। গতিকে গৰু চোৰৰ মিতিৰৰ লগত অসম চৰকাৰে কিহৰ কাৰণে ইমান সহ্য কৰি আছে, গৰু চোৰৰ মিতিৰ শ্বেৰমান আলী কিহৰ কাৰণে সহ্য কৰি আছে, আমি বুজিবলৈ আচৰিত হৈছোঁ। শ্বেৰমান আলী হৈছে অভাৰগ্ৰাউণ্ড জেহাদী ৱৰ্কাৰ। শ্বেৰমান আলী, আমিনুল ইছলামহঁতক আমি জেহাদীৰ অভাৰগ্ৰাউণ্ড ৱৰ্কাৰ বুলি ইতিমধ্যে দাবী কৰিছোঁ আৰু তেওঁলোকে নিজক প্ৰমাণ কৰি দিছে। তেওঁলোকে যেতিয়াই কোনো জেহাদীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে, তেওঁলোকক নিৰীহ, নিৰপৰাধী ইত্যাদি শব্দৰে তেওঁলোকে বিভূষিত কৰি তেওঁলোকে অভাৰগ্ৰাউণ্ড অৰ্গেনাইজেশ্যনত তেওঁ মানুহৰ চিম্পেথি ল'বৰ কাৰণে বা অসম আৰক্ষীক দুৰ্বল কৰিবৰ কাৰণে প্ৰয়াস কৰে। গতিকে এজনক জেহাদী বুলি কৰায়ত্ব কৰাৰ লগে লগে তেওঁ দোষী নে নিৰ্দোষী আদালতে প্ৰমাণ কৰিব। শ্বেৰমান আলী, আমিনুল ইছলামৰ এই ধৃষ্টতা কিয় হ'ল, আদালতৰ দায়িত্ব তেওঁলোকে কিয় ল'লে? গতিকে তেওঁলোকে এইকাৰণে লৈছে তেওঁলোকে অভাৰগ্ৰাউণ্ডৰ কাম কৰি আছে জেহাদীৰ হৈ। গতিকে এই কথাটো অসম চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে এনেকুৱা অভাৰগ্ৰাউণ্ডৰ জেহাদীবিলাককো গ্ৰেপ্তাৰ কৰিব লাগে, তদন্তৰ আওতালৈ তেওঁলোককো টানিব লাগে। অন্যহাতে তেওঁ শ্বেৰমান আলী ডাঙৰীয়াই এটা বৈদ্যুতিন মাধ্যমত তেওঁ এই কথাটো ইমানলৈকে কৈছে যে জেহাদটো হেনো পবিত্ৰ, আজিকালিহে মানুহে ইয়াক অপবিত্ৰ বুলি ভাবিছে। ইমান ধৃষ্টতা তেওঁ লৈছে। আৰু তেওঁ লগতে এইটো কথাও কৈছে যে ইয়াতে যিকেইজনক জেহাদী বুলি ধৰিছে এইবিলাকৰ আপোনালোকে চাব কিমান দিন পিছত তেওঁলোক সাধাৰণ চোৰ আৰু গৰু চোৰ হিচাপেহে ওলাব। তাৰমানে কি, তেওঁলোকে শ্বেৰমান আলীয়ে জানে যে তেওঁলোক গৰু চোৰ আৰু সাধাৰণ চোৰ। গৰু চোৰ, সাধাৰণ চোৰৰ লগত মিতিৰ এজন জনপ্ৰতিনিধি হৈ অসমৰ সন্মানীয় বিধানসভাৰ মজিয়াত থকাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। তথাপি আমি অসম চৰকাৰক দাবী জনাইছোঁ এই গৰু চোৰৰ মিতিৰজনক গ্ৰেপ্তাৰ কৰিব লাগে আৰু তদন্ত কৰিব লাগে। তেওঁ জেহাদীৰ হকে অভাৰগ্ৰাউণ্ড ৱৰ্ক কিমান কৰি আছে, কিমান অভাৰগ্ৰাউণ্ড কাম কৰি আছে, এই কথাখিনি তদন্তত আনিব লাগে।